বহিব যায় পাব নহয়, এইটো মিছা কথা। APSC আর UPSC এই পরীক্ষা দুটো সেম র্যাঙ্ক হয়েছে বর্তমান, আজি পর্যন্ত সেম র্যাঙ্ক। APSC আলো নাই, ডাইরেক্ট APSCর যে গাইডলাইন মধ্যে পরীক্ষা হয়ে আছে। সেই মতো যদি এজন ল'ৰা আপুনি মানৱ সম্পদ কৰি IPS IAS পৰ্যায়লৈ পৌঁছাই দিব পাৰে, তেনেহ'লে আপুনি সৰুৰ পৰাই এতিয়াৰ পৰা আপুনি এটা ছিংগল ল'ব লাগিব। বছৰে দুবাৰকৈ আপোনালোকে মিটিং এটা দিব। সেই মিটিং দিলে, সেই মিটিং যদি আপোনালোকে কৰে, তাক কেঁচুৱা ল'ৰাৰ কাৰণে এটা ভাগ ক্লাছ 6ৰ আগত আর 6ৰ পিছত জেনেৰেল নলেজ এটা চেপ্টাৰ কৰিব। যিজন ছ'চিয়েল ষ্টাডি যিজন ছ'চিয়েল ষ্টাডি শিকায় তেখেতে এই চেপ্টাৰটোৰ দায়িত্ব ল'ব। অসমে যিজন শিকায় তেখেতে এই শব্দৰ ভণ্ডাৰটো এটা ল'ব। কেনেকৈ আজি প্ৰতি শব্দ আপোনালোকে বোধহয় বুজিছে, প্ৰতি শব্দ যেনে কমিউনিলিজম, এইটো হৈছে সাম্প্ৰদায়িক। সাম্প্ৰদায়িক শব্দটো অভিধানত কি কয় সেইকেইটা শব্দ আপোনালোকে শিকাই আহিব লাগিব শিক্ষকসকলে। আহি সেই ল'ৰাটো 9, 10ৰ ল'ৰা ছোৱালীক ক'ব লাগিব কমিউনিলিজম এই বানানটো আর সাম্প্রদায়িক আর 7 ওয়ার্ডটোর মিনিং এইটো। 10টা মিনিং দেওয়ার পরে ক্লিয়ার হল। হি মাস্ট বি APSC, হি মাস্ট বি UPSC পাবই, কিন্তু এতিয়াৰ পৰা আপুনি ষ্টাডি কৰিব লাগিব। তেনেহ'লে আপুনি ষ্টুডেণ্টতকৈ আপুনি বেছি শিকিব লাগিব। আচ্ছা, থাৰ্ড পৰামৰ্শটো মোৰ গ'ল। এতিয়া পৰামৰ্শ নকয়, এতিয়া অলপ কথাই কম। সেইটো হ'ল কি, আপুনি অসমীয়া যিজনে শিকাইছে 9, 10ত যাই নিজে লেখা পৰা শিকা হ'ব লাগিব। ইংৰাজী যিজনে শিকাইছে ক্লাছ 8ৰ পৰা সি বাক্য গঢ় দিয়া শিকিব লাগিব। আজি ইংলিছ যিজনে শিকাইছে তেওঁৰ প্ৰতি মোৰ একবাৰে স্পেচিয়েল এটা আহ্বান যে মই গৌৰাংগ দাস বিদ্যাপীঠত, তেতিয়া মই টিচাৰ উত্তৰবৰা হাইস্কুল। উত্তৰবৰা হাইস্কুলত নীল হৈছে ৰেজাল্ট। মই জয়নাল আব্দিন মান্নাৰ 3জন অহাৰ পিছত আমি 18টা 22টা 28টা 22জন আমি আগত যদি লেটাৰ কিমান সেইটো চাওঁ, ডাবল লেটাৰ আগত চাওঁ। এই রেজাল্ট করে যে আকৌ গোহালিঘর হয়ে গেল, আমার স্টুডেন্ট থাকলে হয়তো কব আমি যেভাবে টিচিং দিয়েছিলাম আমি ইমান রেজাল্ট করা মানুষ নয়, কিন্তু আমি টিচিং দিয়েছি যে একটা মানব সম্পদ গড়ি দিই, কষ্ট করছো। পয়সা আমার 325 টাকা স্টার্টিং আমি পেমেন্ট পেয়েছি, কিন্তু আমার যিবিলাক ল'ৰা ইঞ্জিনিয়াৰ অৱশ্যে এই উত্তৰ-পূব অঞ্চলত হৈছে বহুত ল'ৰা হৈছে। আৰু মোৰ এটা গৌৰৱ আছে, আমাৰ টিচাৰ ষ্টাফৰ এটা গৌৰৱ আছে, আমাৰ ল'ৰা ছোৱালী যিবিলাক আমি শিক্ষা দিছোঁ তাত চোৰ বদমাছ হোৱা নাই, ডকাইতি পোৱা নাই। এইটো এটা চৰিত্ৰ সংগঠনৰ কাৰণে আপোনালোকে অলপ চেষ্টা কৰিব। কিন্তু মই কৈছোঁ কি ইংৰাজী শিক্ষকক কিয় কৈছোঁ, এইটো এছামিছ মাধ্যমৰ স্কুল। এইবাৰ এটা আপাৰ আছাম UPSC পাইছে, জাতীয় বিদ্যালয় এছামিছ মিডিয়ামৰ UPSC পাইছে। আমি আশা কৰোঁ যে এই বিদ্যালয়ৰ এভাৰগ্ৰীণ এইটো চিৰসত্য এটা রেজাল্ট পাবলৈ বাচি জীয়াই থাকাতেই আশা কৰোঁ 10 বছৰ যদি জীয়াই থাকে যে এটা ল'ৰা এনে রেজাল্ট কৰক, GRDC SP সবে উইলিংলি আহিব এই ফিল্ডত, তেনেকুৱা এটা রেজাল্ট কৰিব পাৰিব নিশ্চয় আপোনালোকে। চিক্ৰেটেড টিচাৰ ইয়াত আহিছে, মই জনামতে তেওঁলোকতকৈ কেলিবৰ ল'ৰা আমাৰ অঞ্চলত কম আছে, থাকিব পাৰে 2জন কম আছে। আর আপোনালোকে টিউশন কৰি আছে, যি ধৰণৰ স্কুল কৰিলে আপোনালোকৰ পৰা এটা ভাল এটা রেজাল্ট ইয়াত পাম বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ পঞ্চম পৰামৰ্শটো হৈছে যে রেজাল্ট দিয়াৰ সময়ত যিটো বহী ঘৰত পঠাই দিব, যিজন টিচাৰে আপুনি বহী চাব খুব সতৰ্ক, তাত যেন ভুল হ'লে ৰঙা চিয়াহী দিয়ে আণ্ডাৰলাইন দি তলত থ'ব বুলি দিব। মই কিন্তু তাকে কৰিছোঁ, অপজিট পেজ লিখি আমি দিব, গাৰ্জেনে চাব। আজিকালি ঘৰে ঘৰে আজিকালি এডুকেটেড পাৰ্চন, তেওঁলোকৰ নজৰত যদি পৰে ভুল শিকাই আছে, ল'ৰা ছোৱালী আপোনালোকক নিদিয়ে। আমাৰ উত্তৰ-বৰা হাইস্কুলত তেনে এটা শিক্ষক মই মোৰ জনামতে 11 দিনত ট্ৰেন্সফাৰ কৰাইছিলোঁ, নাম নকওঁ। তাৰমানে সি শিক্ষিত ইংৰাজীত ট্ৰান্সলেশ্যন দিছে, তাৰ 80-90% হ'ব। এতিয়া এখন স্কুল শেষ হ'ব, তেতিয়া কমিউনিষ্ট ষ্ট্ৰং আছিল, তেওঁলোকে বিদায় দিলে গ'ল। আৰু সেইটো এনেকুৱা কিছুমান আপোনালোকক তাৰ পৰা ট্ৰেন্সফাৰ নকৰে, কোনো একশ্যন নলয়। আপোনালোকে নিজে একশ্যন ল'ব, পেপাৰবিলাক যে চাবৰ লগে লগে কাৰেকশ্যনটো দি দিব চাইডে, কি কাৰণে নাম্বাৰ কম পাইছে অলপ টকা দি দিব, গাৰ্জেনে বুজিব। উইলিংলি আমি অহাবাৰৰ পৰা নেক্সট বাৰৰ পৰা আপুনি
ইন্টারভিউ হওয়া কই ইয়াত আমি স্টুডেন্ট হবো নোয়ার এলো অবস্থা হয়ে যাবো আর কিন্তু আমি কামনা করি আপনালোকের ভবিষ্যৎ উজ্জ্বল কামনা করিছো বিদ্যালয়ের উজ্জ্বল কামনা করিছো আর বিশেষ করে আশীর্বাদ দিচ্ছি এই মানে গ্রিন আবার এই আমার লাইব্রেরি একাডেমি এই লাইব্রেরিটুকু আমি বিশেষ অন্তর একটা আনন্দ সহকারে শুভেচ্ছা দিছোঁ আর এই এলাকাত যাতে কৃতজ্ঞতা জ্ঞাপন কৰিব লগা হয় তেনেকৈ আপোনালোক অলপ এই শিক্ষক শিক্ষয়িত্ৰীসকলক সুবিধা কৰি দিব বুলি মই আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ।